মোক সুধি থাকে ৰাতিপুৱা উঠিনো কি কৰা কি নকৰা মেছেজ দি সুধি থাকে। মই এইটো কৰোঁ, ৰাতিপুৱা উঠি কেনে এই চাওক ভিডিঅ'টো। ফাৰ্ষ্ট ৰাতিপুৱা উঠি কেনে মই ভগৱানক প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনা কৰি মই বাহিৰলৈ ওলাই যাওঁ। ওলাই যোৱাৰ ফলত মই ব্ৰাছ লওঁ, কলগেট লৈ কেনে ৰাতিপুৱাটো উঠি কেনে কি কৰিব লাগে ফাৰ্ষ্ট এইটো গমেই পাওঁ আপোনালোকে। এয়া চাওক। ইয়াৰ পিছত কিটো মেইন এইটো আচল কাম। তাৰপিছত আহি কেনে মুখ ধুলোঁ, মুখ হাত ধুই কেনে চাহ তাহটো খোৱাৰ অভ্যাস নাই। তাৰপিছত গৈ কেনে ঘৰত বিচনাত আহি ভগৱানক প্ৰাৰ্থনা কৰি আৰু গ'লো টোপনি। লাইটটো বন্ধ কৰিব পাহৰিলোঁ। লাইট অফ। গুড নাইট মোৰ দৃশ্য। বাই বাই।